Hello friend, কি খবৰ? Welcome to my channel. আজি মই আকৌ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈছোঁ। আজিৰ ভিডিঅ'ত মই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনৰ যি GNM ৰিজাল্ট পাব্লিছ হ'ল আৰু যোৱাকালি মই তাৰ ৰিগাৰ্ডিং কাট অফ লগতে আণ্ডাৰ গভৰ্ণমেণ্টৰ কিমানটা ইনষ্টিটিউট লগতে যোৱা বছৰৰ চিট কেপাচিটি কিমান আছিলে আৰু সব ডিটেইলছ জনালোঁ। চ' আজিৰ ভিডিঅ'টোত মই কাউন্সেলিং ৰিলেটেড ভিডিঅ' লৈছোঁ। কাউন্সেলিং কেতিয়া হ'ব, কাউন্সেলিঙত কিমান ৰেংকলৈকে যাব লাগিব, মানে মাতিব আৰু কি ডকুমেণ্ট লৈ যাব লাগিব, লগতে তোমালোকে সোধা কিছুমান একদম কমন কুৱেশ্যনৰ আনচাৰ দিবলৈ ট্ৰাই কৰি আছোঁ। চ' ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাবা আৰু যোনে নতুন আছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি এতিয়াও বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন আপডেটবিলাক তোমালোকে পাই থাকা। আৰু তোমালোকে মোক সুধিয়ে আছা ইনষ্টা মোৰ 4181 বা ফেচবুক পেজ মোৰ SSUHS মেডিকেল গাৰ্ড, তাতো তোমালোকে ফ'ল' কৰি দিব পাৰা। চ' ব'লা ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ভিডিঅ'টোত মই ক'লোৱে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰৰ GNMৰ যি ৰিজাল্ট পাব্লিছ হৈ গ'ল তাৰ পিছৰ ৰেংক কাট অফ গোটেই ডিটেইলছ দিয়াৰ পিছত এতিয়া মই কাউন্সেলিং ৰিগাৰ্ডিং ক'ম। চ' শ্ৰীমন্তৰ যিটো অফিচিয়েল ৱেবছাইট আছে তোমালোকে চেক কৰি থাকিবা। শ্ৰীমন্তৰ অফিচিয়েল ৱেবছাইটত কাউন্সেলিং ৰিগাৰ্ডিং ন'টিছ অতি সোনকালে প্ৰকাশ পাব, এইটো সপ্তাহতে প্ৰকাশ পাব। আৰু কাউন্সেলিং প্ৰচেছটো কেনেকৈ হ'ব সেইটো কৈ দিছোঁ যে কাউন্সেলিং প্ৰচেছটো অফলাইন হ'ব আৰু কাউন্সেলিঙত তোমালোকৰ যিমানখিনি ডকুমেণ্ট মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে যিমানখিনি ডকুমেণ্ট আছে অৰিজিনেল ডকুমেণ্ট সব লগত লৈ যাব লাগিব আৰু লগতে এটা জেৰক্স কপি তোমালোকে চেল্ফ এটেষ্ট কৰি লগত লৈ যাবা। আৰু মেট্ৰিকৰ দ্বাৰা এডমিট পাছ চাৰ্টিফিকেট এডমিট কাৰ্ড পিছত পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট সব লগত লৈ যাবা। আৰু হায়াৰ ছেকেণ্ডেৰীৰ ছেম তেনেকৈ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট গোটেইখিনি যিখিনি ডকুমেণ্ট আছে সেইখিনি লগত লৈ যাবা। তাৰ লগতে PRC মাষ্ট কম্পালচাৰি PRC লগত লৈ যাবা। আৰু যিসকল কেণ্ডিডেট কাষ্ট চাৰ্টিফিকেট আছে যেনে EWS কেটেগৰী হওক SC ST OBC OBC সকলোৰে যিখিনি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট লগত লৈ যাবা। আৰু আনৰিজাৰ্ভ কেটেগৰীটো ধৰা চাৰ্টিফিকেট নাথাকে সিহঁতে যিখিনি ডকুমেণ্ট আছে গোটেই ডকুমেণ্টখিনি লগত লৈ যাবা। অৰিজিনেলৰ লগতে জেৰক্স কপি আৰু নিজৰ দুটা পাছপৰ্ট ফটো লৈ যাবা। আৰু এটা কথা যে কিছুমান কেণ্ডিডেট মোক সুধি আছে যে যিবিলাক ৰেংকৰ যে ইমান মাৰ্কৰ ভিতৰত যাব লাগিব সেইটো নহয়, সেইটো জাষ্ট ইলিজিবল মাৰ্কছ দিছে 2927 সেইটো পাছ মাৰ্ক, সেইটো নম্বৰ পালেই তোমালোকে ছিট নোপোৱা। মই কালিও কৈছোঁ, তাৰপিছতো বহুতে বুজি নাপায় কাৰণ তোমালোকে নেটতে দেখিছা 120 পাছ মাৰ্ক বাট 600+ জেনেৰেল পালেও ছিট নাপায়। চ' তেনেকুৱা প্ৰত্যেক বছৰে কাট অফ বাঢ়ি থাকে, পাছ মাৰ্ক পালে কেতিয়াও ছিট নাপায়। যোৱা বছৰ 820টা ছিট আছিলে বাট এতিয়া কিছুমানে মোৰ যোৱা কমেণ্টত দেখিছোঁ 1200 কিমান ছিট বুলি কৈছে বাট মই কনফাৰ্ম নহয় আৰু এই 1200 ছিটৰ মই কোনো ন'টিছ পোৱা নাই। চ' কনফাৰ্মেশ্যন নোহোৱালৈকে মই ভিডিঅ' নিদিওঁ, তোমালোকে জানাই কাৰণ বহুতে মোৰ ভিডিঅ' বহুত বিলিভ কৰে। চ' ফল্ছ কিছুমান দিবলৈ মই বেয়া পাওঁ। চ' মই যোৱা বছৰৰ ৰিগাৰ্ডিং মই কৈছোঁ। আৰু প্ৰাইভেটত মই কৈছোঁৱে যে প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন ল'ব হ'লে মোক কণ্টেক্ট কৰিবলৈ আৰু যিসকলে প্ৰাইভেট এফৰ্ড কৰিব পাৰিবা কাৰণ প্ৰাইভেটৰ যি ইনষ্টিটিউট নহওক 5 লাখৰ ওপৰত তোমাৰ 3 ইয়াৰ্ছত পৰিবই। চ' যাৰ ল'বলৈ মন আছে ক'বা আৰু এনেই নল'লে মোক এনেই ডিষ্টাৰ্ব নকৰিবা কাৰণ বহুতে সোধে ইনষ্টিটিউট খবৰ লয় কিবাকিবি কৰে বাট পিছত নলয়। চ' বেয়া লাগে ইমানখিনি টাইম ৱেষ্ট কৰাৰ পিছত। চ' 5 লাখ 6 লাখৰ ভিতৰত যোনে এফৰ্ড কৰিব পাৰিবা সিহঁতে মোক ইনষ্টাত মেছেজ কৰিবা মোৰ 4181ত প্ৰাইভেটত যদি এডমিশ্যন ল'ব বিচাৰা। আৰু প্ৰায়খিনি প্ৰাইভেট ইনষ্টিটিউট অলৰেডি ফুল হৈ গৈছে, ছিট নাইও। যি এটা দুটা ছিট আছে আজি আৰু কালি এই 2-3 দিনৰ ভিতৰত নল'লে সেই ছিটখিনিও ফিল আপ হৈ যাব। তোমালোকে নেক্সট ইয়াৰৰ কাৰণে আকৌ ট্ৰাই কৰিব লাগিব। নেক্সট ইয়াৰ অহা মানে প্ৰত্যেক বছৰে কাট অফ হাই হোৱা আৰু নেক্সট ইয়াৰ ক'বও নোৱাৰি যে আৰ্টছক দিয়ে নে নিদিয়ে কাৰণ চৰকাৰে আমাৰ যিটো স্বাস্থ্য বিভাগে চেঞ্জ কৰিয়ে থাকে ৰুল ৰেগুলেশ্যন। চ' যদি ছায়েন্স কেটেগৰী আহি যায় তেতিয়া আৰ্টছ কেটেগৰীৰ কাৰণে প্ৰব্লেম হৈ যাব। চ' তোমালোকে যদি ল'ব বিচাৰা মোক কণ্টেক্ট কৰিবা। আৰু কিছুমানে কৈছে যে
প্ৰাইভেটত ইমান ফিজ বেছি চ' তাহাঁতে কি জব কনফাৰ্ম সেইটো শুনা প্ৰাইভেট হওক চৰকাৰী হওক পাছ কৰাৰ পিছত জব কনফাৰ্মেশ্যন কোনো ইনষ্টিটিউটে দিব নোৱাৰে কাৰণ পাছ কৰাৰ পিছত তোমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ওলোৱাৰ পিছত তুমি জাষ্ট ষ্টাফ নাৰ্ছৰ পষ্টৰ কাৰণে ইলিজিবল হ'বা বাট তুমি চাকৰি পোৱা বুলি নহয় তুমি পাছ কৰিছা যেতিয়া চাকৰি ওলাব তুমি সেই চাকৰিটোৰ এডভাৰটাইজ আহিব তাৰ এডভাৰটাইজত তুমি এপ্লাই কৰিব লাগিব এপ্লাইৰ পিছত তুমি ৰিটেন এক্সাম দিব লাগিব তাত পাছ কৰিলেহে তুমি জব এটা পাবা কাৰণ এটা প্ৰফেশ্যনেল লাইনত চবে এপ্লাই কৰিব নোৱাৰে যোনে ইলিজিবল হয় সিহে এপ্লাই কৰিব পাৰিব তুমি এটা ANM নাৰ্ছৰ পষ্ট ওলালে তুমি GNM এপ্লাই কৰিব নোৱাৰিবা GNM নাৰ্ছৰ পষ্ট আহিলে BSc নাৰ্ছিং বা ANM এপ্লাই কৰিব নোৱাৰিব যোনসকলে GNM পাছ কৰি বহি আছে সিহঁতে এপ্লাই কৰিব পাৰিব সব প্ৰাইভেটত পঢ়া বা গভৰ্ণমেণ্টত পঢ়া যিখিনি নহয় শ্ৰীমন্ত শংকৰদেৱৰ এফিলিয়েটেড আছে লগতে ANC আৰু INC এপ্ৰুভ আছে তাৰ পৰা পাছ কৰিলে তোমালোকে গভৰ্ণমেণ্টৰ আণ্ডাৰৰে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পাবা আৰু সেই চাৰ্টিফিকেটটো আণ্ডাৰ গভৰ্ণমেণ্টৰ যেতিয়াই পষ্ট ওলাব তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু প্ৰাইভেটত পঢ়িলে তোমালোকে চাকৰি সিহঁতে নিদিয়ে বা গভৰ্ণমেণ্টত পঢ়িলেও নিদিয়ে আৰু এটা কথা গভৰ্ণমেণ্টতো টোটেলি ফ্ৰী নহয় গভৰ্ণমেণ্ট কলেজত যেনেকৈ তোমাৰ এডমিশ্যন ফিজ ল'ব লাগে নিজে কিতাপ কিনিব লাগে লগতে ইউনিফৰ্ম নিজে চিলাব লাগে সেম গভৰ্ণমেণ্ট ইনষ্টিটিউট একেই হোষ্টেলত থকা খোৱাৰ পইচা দিব লাগে যেনেকৈ গভৰ্ণমেণ্ট কলেজৰ হোষ্টেল থাকে কলেজ থাকে তেনেকৈ তোমাৰ নাৰ্ছিঙৰো একেই সেম থাকে একেবাৰে টোটেলি ফ্ৰী নাথাকে বাট প্ৰাইভেটত যেনেকৈ প্ৰাইভেট কলেজ হওক হায়াৰ ছেকেণ্ডেৰীত অকণমান ফিজ বেছি গভৰ্ণমেণ্টৰ তুলনাত সেম তেনেকৈ নাৰ্ছিং কোৰ্চতো চ' তোমালোকৰ আই হোপ পাজল চব ভাঙিলে আৰু যেতিয়াই নাৰ্ছিং GNMৰ কাউন্সিলিঙৰ ৰিগাৰ্ডিং নটিচ আহিব মই তোমালোকক অতি সোনকালে মোৰ ভিডিঅ'ৰ থ্ৰুত দি দিম যদি কোনোবা নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই আজিৰ ভিডিঅ'ত ভাবিছোঁ তোমালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈ গ'ল আৰু এটাকৈ মই ইনষ্টাত বহুতৰে মেছেজ ৰিপ্লাই দিব পৰা নাই কাৰণ মোৰ বহুত টাইম কম থাকে কাৰণ মোৰ সৰু বেবী আছে তোমালোকে জানাই আৰু বহুত প্ৰব্লেম থাকে চ' ইমান ফোনটো হেৰি কৰি থাকিব নোৱাৰে চ' তাৰ কাৰণে মই গোটেই ভিডিঅ'ৰ থ্ৰুদি তোমালোকক জনাই দিছোঁ চ' প্ৰাইভেটত এডমিশ্যন ল'ব হ'লে মই কৈছোঁ জাষ্ট 2-3 দিন টাইম আছে তাৰপিছত তোমালোকে বিচাৰিলেও নোপোৱা কাৰণ চিট প্ৰায় ফুল হৈ আছে আৰু প্ৰাইভেটৰ মাৰ্কছ বান্ধিয়ে দিছে 26, 27 চ' তাৰ ওপৰৰখিনিয়ে ল'ব পাৰিবা তাৰ 1 নম্বৰ তলত পালেও প্ৰাইভেট ইনষ্টিটিউটত তোমালোকে ল'ব নোৱাৰা আৰু যদি কোনোবা ইনষ্টিটিউটত লওঁ বুলিও কয় পিছত ৰেজিষ্ট্ৰেশ্যনত তোমালোকৰ প্ৰব্লেম হৈ যাব চ' যিটি ইনষ্টিটিউটত নল'বা যিটো INC ANC আৰু শ্ৰীমন্তৰ এফিলিয়েটেড থাকে সেইকেইটা ইনষ্টিটিউটহে এডমিশ্যন ল'বা কাৰণ মোৰ চেনেলৰ থ্ৰুদি বহুত মই 4-5 বছৰ ধৰি ভিডিঅ' দিওঁ অনলি নাৰ্ছিং ৰিগাৰ্ডিং কাৰণ ময়ো 2014 চনত এগৰাকী পঢ়া মানে GNM হয় মই GNM ষ্টাফ নাৰ্ছৰ চাকৰি কৰিছোঁ ষ্টাফ নাৰ্ছৰ পষ্ট কৰাৰ পিছত মই CCS কৰিছোঁ আৰু পষ্ট বেচিক কৰিছোঁ এতিয়া মই CHO হয় CHO চাকৰি কৰি আছোঁ চ' তোমালোকে GNM কৰিলেও তাৰ পিছত তোমালোকৰ বহুত হাই ষ্টাডিৰ কাৰণে তোমালোকে চান্স থাকে চ' তোমালোকে য'ত ত'ত এডমিশ্যন নল'বা আজি আকৌ কৈছোঁ চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই টেক কেয়াৰ